আজি মই বনাম কঁঠালৰ সন্দেশ। তাৰ কাৰণে লাগিব কঁঠাল গুটি ভালকৈ চাফা কৰি অলপমান সিজাই ল'লোঁ। এতিয়া লাগিব আৰু নাৰিকল, লাগিব চেনি। মই 1 লিটাৰ গাখীৰ গৰম কৰি কিনে আধা লিটাৰ কৰি ল'লোঁ। এতিয়া মই মিক্সিত কঁঠালৰ গুটিখিনি দিলোঁ, নাৰিকলখিনিও দিলোঁ। দি কিনে মই একেলগে মিক্সিত মিহি কৰি ল'লোঁ। মই এতিয়া গাখীৰত এলাচি 4টামান গুড়া কৰি দি দিম। চেনিখিনিও দি দিলোঁ। মই মিক্সিত মিহি কৰি থোৱা কঁঠালৰ গুটি আৰু নাৰিকলৰ মিক্সাৰটো মই দি দিলোঁ ইয়াতে। এতিয়া মই আস্তে আস্তে মিলাই দিম আৰু এইফালে গেছটো মই কম ষ্টিমত ৰাখিম। মিলাই থাকিম, পুৰা শুকাই দিম। ঘন হৈ আহিছে। মোৰ হৈয়ে গ'ল। মই কাঁহী এটাত মই উঠাই ল'লোঁ। মই এনেকৈ গোল গোল কৰি কিনে মই বনাই দিম। ডিজাইনো কৰিব পাৰি, অলপ দীঘলকৈও বনাব পাৰোঁ। মই কেইটামান কিচমিচ ওপৰত দি দিলোঁ। চাওক কি ধুনীয়া হ'ল। আপোনালোকে একবাৰ এনেকৈ বনাব।